এই দোকানী এই কটি ফাটা বুট দিছোন 10 টকাৰ হাও মই কঠিয়া তুলি ক'লা পৰি গৈছো তইনো আগৰ পৰা কোন চা বগা আছিলি হলিও অলপ বগা আছিলো দে এইয়া চাও তোৰ মাল আহি গৈছি কালুৱা এইকে লৈ যাও নেকি পেক কৰবা লাগি ভাও ঠিকে কৈছা ভাও তাই মোক সেইদিনা কৈছিলে পেক কৰবা যাম বুলি আৰে ভাই শ্ৰীবল্লিয়ে পেক নৰয় মই জানো তো ভাও বিঘা 2000 দিম বুলি কবি যা মাইলা তই দিবি নেকি ভাই মই কঠিয়া তোলা পইচা আছে দেখোন তাৰ পৰা দিম যিটো দেখছো মই তোৰ পেক কৰাৰ কাৰণে মাতা নাই সিহঁতক তই চিয়াগিটা লাইন মাৰা ধান্দা লগাইছা নহয় ভাও গাড়ী চাৰি দেখিছানে নাই ফবৰা ছাগলীহে জানো এ কালুৱা চাই আছে চাও আমাৰ দেখি পেক কৰবা যাব তাৰ মানে সঁচাই যদি যায় কলা ৰঙাপুৰ বুৱে ভাই কি বিঙাই নিচিনাকে চাই আছা কালুৱা পেক কৰবা যাব নেকি আমাৰ লগত ভাও কেইবাৰ ক'বা লাগে তাই মোক কালি কৈছিয়ে যাম বুলি ভালে হ'ব দে তই এটা কাম কৰবি যায় শুকুনাৰ ওচৰেদি চাহ লৈ আহিবি 2টামান বজাত একবাৰ 10টা মানত শুকুনাৰ ওচৰেদি চাহ দিম আৰু 2টামান বজাত একবাৰ শুকুনাৰ ওচৰেদি চাহ দিম মই এতিয়া যাওঁ বিঘা কিমান লাগে সুধি আহোঁ হা ৰচনে ভাও কি হ'ল তাইৰ লগত হাত আপতে দিবি কিন্তু মোক মাইলা আগতে বগা হলো ভাও কি এনেকুৱা কৰা হ'ব দে দিম শ্ৰীবল্লি এই মোৰ লগত কঠীয়া ৰুবা যাবি নেকি পেক কৰবা মই শুনছো তই বোলে ঠিকা ৰোৱা কৈছা ঠিকা নৰো হাজিৰা ৰো হাজিৰা কিমানকে ৰোৱা এক বেলাত 500 টকা এক বেলাত 500 টকা বহুত বেছি কৈছা তোক মানে কি এনেই ৰুই দিবা লাগে মাইলা এক বেলাত 500 2 বেলাত 1000 আজিকালি লৱা মই ইনকে বেলেগ ৰুৱা নিচাও নহলি দিনত 1000 লাগব নেকি 1000 তো কম হে হৈছি পাল্লি মোক 1500 কে লাগে থকাৰি ৰোৱানি চাইডো ফাস নাছিকে আইডাল কেমান বাৰ হয় 1500 লাগে তাই যদি কো নালগে যদি আতা পাই না খেবি মই আৰু ভুইৰু বাজা মাই মাতক নকনে যাবা দিছিলে ভাই ইস জ্বৰ উঠি গৈছে তো মা ঘুমাই থাক মই কিবা এটা কৰিম দে ভাও হেতকা মাতো নেকি পিছে দৰকাৰ নাই কতি দি মনিয়া বেহা নৰকা হৈ গৈছি সিহঁতক দিনত 1000কে দিবা নৰা পিছে কি কৰবি ভাও কৰি আছো ৰ কি কৰবা লাগে ৰাতিপুৱা 5টাতে উঠি যায় কেনে পেক ৰুম যায় কটি ভাটা ৰ'দ নিদিয়াৰ আগতে মই 2 বিঘা ৰুম যায় চালা পুষ্পাক চিনি পোৱা নাই এই ৰুম যায় চালা দিনত 1000 লাগে পুষ্পা ৰাজ মই পেক ৰুমে চালা ভাও ঘনঘনকে ৰুবি চালা পুষ্পাই খেতিৰ কাৰণে চুকবা লগা হ'ল আজি পুষ্পা ৰাজ খেতিৰ কাৰণে চুকেগা চালা এই কালুৱা হালুত বৈতাম ভাও দে আহি পাব পৰা হৈছে তাই মাইলা ৰহে গলে চলে খাম চামলৈ আছে কি এইটো তোৰ মুখৰ পাছত তাই পলাবো মাইলা ঠাট্টা কৰবা আহিছা সঁচাটো কৈছো ভাও আহিছে কিজানি বাছ সেই বুলি বয়ফ্ৰেণ্ডে ৰখি আছে যা কাৰ মোৰ মুৱা কৰা লাগছে এইকেইটা সোনকালে আহিব লাগে মাতে মদন সোনকালে তাতে কি মুৱা কৰি আছা সোনকালে তোক ব্ৰেকআপ দিব ইনকা আবেং কৰি থাকিলে সোনকালে মাল আহি আছে তই নাখিবি দেই কালুৱা ইয়াতে সোমাই ভিতৰত দেখিয়া এইপিনি মাজত থাক মদনহান বাহিৰত আছে তই বাহিৰত থাকবি দেই ময়ো যাওঁ নেকি ভাও তই ক'ত মোৰ পৰা যাই কালুৱা শ্ৰীবল্লি তই একো লাজ কৰিব নালাগে মই ল কেনে কৰা দেখোন কেনে যে গুন্ধাইছি দাড়ি হেনে চুলি হে এয়া হাজমোলা খাই আছো খাবি নেকি নাখাও দাঁত পকাই খাই আছে কি হ'ব গুড়ৰ দাঁত বিয়াইছে নেকি মইলা শ্ৰীবল্লি ওচৰত নাযাওঁ মই আহে একো নহয় কি হ'ল কিয় এনকে চিকাৰ নিচিনা কাটা পাৰব ধৰিলিয়ে মুখখন কুয়া পচা গুন্ধাইছি মাইলা মই নৰো এইগিলা কৰবা যিহে দাঁতৰ বমত চাদা খাৱা মুখ কি কৈ আছে শ্ৰীবল্লি সৰু ছোৱালী নিচিনা কি কৰি আছে ৰাতিপুৱা মই খোলা ঠাণ্ডি দাঁত মাজতো হলিও গুন্ধাইছে চাদা উপা খাই গোন্ধাইছে নেকি হাজমোলা খাই আছো তো সেই উপা খোৱাৰ কাৰণে আৰু পাদা গুন্ধাইছি আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টো কিহৰ ওপৰত মানে কোনখন চিনেমাৰ ওপৰত বনাম আপোনালোকে কমেণ্ট কৰি জনাব লগ পাম এটা ভিডিঅ' সৈতে আজিলৈ বাই